হেল্ল' ভিউৱাৰ্ছ আসসালামু আলাইকুম লগতে নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ তো আজি আমাৰ মায়ে বনাইছে চিকেন বিৰিয়ানী একেবাৰে সহজ এটা ৰেচিপি ভিডিঅ'টো শেষলৈকে চাব আৰু নতুন ভিউৱাৰ্ছখিনিয়ে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিবা তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া হৈছে চাউল ইয়াতে আমি বাসমতি চাউল ভালকৈ ধুই লৈছোঁ 1 কেজি আছে আৰু এয়া চাউল পিয়াজ কাটি লোৱা হৈছে দুটা কাহি এইখিনি আমি গোটাকৈ ধুই পিছত কাটিছোঁ আৰু ইয়াত হ'ল টমাটো গাৰ্লিক জিঞ্জাৰ এইবোৰ পেষ্ট কৰি লৈছোঁ মিক্সাৰত আৰু ইয়াতে চিকেনখিনি ফ্ৰাই কৰি লৈছোঁ এইখিনি অলপ বইল কৰি পিছত ফ্ৰাই কৰিব আৰু লগতে দুটা তেজপাত দি লৈছোঁ আৰু ইয়াতে কেৰাহীত দিয়া হৈছে ঘি আৰু ঘি আমি দি লৈছোঁ 2 চামুচ ডাঙৰ চামুচ দি আৰু এটা ডেক্সিত পানী গৰম হোৱা হৈছে এইখিনি উতলালৈকে বইল কৰা হ'ব আৰু ইয়াতে দি দিম অলপমান ৰিফাইন আৰু দুটা এলাইচি আমি ইয়াতে দি দিছিলোঁ সেইখিনি দেখুৱা নহ'ল অলপমান জিৰাও দি দিছিলোঁ পানীখিনিত আৰু এতিয়া দি দিছোঁ চাউলখিনি তাৰজে পুৰা ৰেচিপিটো মায়ে বনাব আৰু আমি ভিডিঅ' কৰিম তো এনেকৈ সাৱধান কৰি দি ল'ব চাউলখিনি আৰু মাজে মাজে চামুচ দি এনেকৈ লৰাই থাকিব নহ'লে তলফাল লাগি যাব পাৰে ডেক্সিৰ আৰু আনফালে বলকচোন চাওঁ আমাৰ অইলখিনি কেনেকুৱা গৰম হ'ল ঘিখিনি আৰু ইয়াৰ ঘিখিনি গৰম হ'ল আৰু পিঁয়াজ আমি দি দিলোঁ এটা কাঁহীৰ পৰা আমি পিঁয়াজখিনি দি দিলোঁ আৰু এটা কাঁহীখিনি এনেকৈ ৰাখি থলোঁ সেইখিনি আমি পিছত ইউজ কৰিম তো পিঁয়াজখিনি মিডিয়াম টু হাই ফ্লেমত ৰাখি অলপমান ভাজি ল'ব আৰু ক্ৰাঞ্চি ভালকৈ ভাজিব আৰু ইয়াত আমাৰ চাওক ৰাইচখিনি 80% লৈকে কুক হ'লে আৰু পিঁয়াজখিনি আমি উঠাই ল'ম আৰু এয়া চাওকচোন আমি পানীখিনি এক্সট্ৰা কৰি লৈছোঁ চাউলৰ পৰা সাৱধানতা কৰিব একেবাৰে আৰু এই চাউলখিনি আন এটা বলত উঠাই লোৱা হৈছে আৰু চাউলখিনি 80% লৈকেহে কুক কৰিব 100% যে পুৰা ভাত হৈ গ'ল তেনেকাকে নহয় হাফ বইল হ'ব লাগিব আৰু ইয়াত আমি পিঁয়াজখিনি উঠাই ল'লোঁ সেইখন কাঁহীতে যিখন কাঁহীত আমি কাটি থৈছিলোঁ আগতে পিঁয়াজখিনি এইখন কাঁহীতে উঠাই লৈছোঁ আৰু অলপমান পিঁয়াজ আমি কেৰাহীত এনেকৈ থাকিবলৈ দিম কাৰণ ইয়াতে আমাৰ চিকেনখিনি ৰন্ধা হ'ব যিহেতুকে আৰু কেৰাহীৰ পৰা এনেধৰণে ভালকৈ উঠাই ল'ব আৰু চাওক পিঁয়াজখিনি এনেকুৱা কালাৰ হোৱালৈকে আমি ফ্লেমত ৰাখি পকাইছিলোঁ আৰু ইয়াতে আমি তেজপাত দি দিছোঁ এটা আৰু অলপমান আজৱাইন জিৰা দি দিছোঁ আৰু ইয়াত পিঁয়াজখিনি আৰু এটা কাঁহীত পিঁয়াজখিনি ৰখা আছিল সেই পিঁয়াজখিনি ইয়াত দি দিছোঁ তো আমি টোটেল 6টামান পিঁয়াজ ইউজ কৰিছিলোঁ মই কাটা নাই সেইকাৰণে মই ক'বলৈ পৰা নাই মোৰ ভণ্টিয়ে কাটিছিল আৰু ইয়াতে চাওক টমাটো আদা নহৰু পেষ্টখিনি মায়ে ঢালি দিলে কেৰাহীত এইখিনি অলপমান লৰাই থাকিব আৰু ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিলে আপোনালোক মটন আৰু ৰাইচৰ অনুসৰি নিমখটো ইউজ কৰিব আৰু এয়া চাওক মা যিহেতুকে আগৰ পৰা ৰান্ধনীয়ে হয় মা আচলতে তো মাটো সকলো আইডিয়াই থাকে সেইকাৰণে মই ক'বলৈ পৰা নাই কেই চামুচ কিমান কি দিলে মই ৰান্ধিলে হয়তো মই ক'ব পাৰিলোহেঁতেন তো চৰি সেইটো ক'ব পৰা নাই আৰু ইয়াতে বিৰিয়ানী মছলা অলপমান দি লৰাই লৈছে তো মন কৰিবচোন ইয়াত পানী একেবাৰে ইউজ কৰা নাই পেষ্টখিনি দিলে তাৰপিছত মছলাখিনি দিলে আৰু ইয়াতে দি দিলে তেজপাত আৰু ইয়াত কিন্তু গৰম মছলা মিট মছলা ইউজ কৰা নাছিল আৰু এইখিনি আমাৰ চিকেন মোৰ মুখেৰে মটনে ওলাই গৈ আছে একচুৱেলি মটন বিৰিয়ানী বেছিকৈ খাওঁ আৰু ইয়াতে চিকেনখিনি দি দিলে আৰু চিকেনখিনি দিয়াৰ পিছত পানী নিদিয়াকৈ প্ৰায় 5 মিনিটমান হাই টু ল' ফ্লেমত ৰাখি ল' টু হাই ফ্লেমত ৰাখি অলপমান কুক কৰিব
ভাজা হৈ গ'লে তাৰপিছতহে আমি পানীখিনি এড কৰিম। আৰু চাব পাৰিছেনে তলত অলপমান পানী দেখা গৈ আছে, সেইখিনি পূৰা শুকাই গ'লে তাৰপিছতহে আমি ইয়াত পানী এড কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। খুব সহজ এটা ৰেচিপি। আৰু এই আমাৰ লিজা পূৰা শুই আছে, তাই খাব পালেই হ'ল আৰু এনেকৈ শুই থাকিব পাৰিলেই হ'ল আৰু একো নালাগে। আৰু এইফালে চাওক আমাৰ চিকেনখিনি ভাজা হৈয়ে গ'ল প্ৰায়। তো ইয়াতে মায়ে এড কৰি দিব অলপমান পানী। আৰু ইয়াত চাওক হাফ গ্লাছ পানী লৈ লৈছে মায়ে আৰু এইখিনি এড কৰি দিছে ইয়াতে। তো আমাৰ গেছৰ যিটো নেকি ষ্টভ সেইটো অলপমান লেতেৰা হৈ গ'ল, কাৰণ ইয়াতে কিবা কিবি বনোৱাই হৈ আছে আৰু মচাই হোৱা নাই সেইকাৰণে। তো বেকগ্ৰাউণ্ডটো অলপমান ইগন'ৰ কৰি দিব। আৰু এইখিনি চাওক আমাৰ মায়ে ভাল কৰি এইটো ঢাকি লৈ পকাই লৈছিল আৰু চিকেনটো হৈয়ে গ'ল। আধা গিলাচ পানী দিছিল আৰু এইখিনি এনেকুৱা হৈছে। আৰু এটা ডেক্সিত এটা লেয়াৰ আধাখিনি চিকেন দি ল'ব। এইখিনি এনেকৈ দি লৈছে। তাৰপিছতে ইয়াত দি দিব এটা লেয়াৰ চাউলৰ। তো আপোনালোকে যিমানখিনি পৰিমাণৰ চাউল ল'ব, সিমানখিনি পৰিমাণৰ যদি চিকেন বা মাটন লয় তেনেহ'লে এইটো টেষ্টি হয় খাবৰ কাৰণে আৰু খুব ধুনীয়া হয়। তেনেকৈ ল'ব। মই এটা আইডিয়াহে দিছোঁ, আপোনালোকে কম বেছিও কৰিব পাৰে। আৰু ইয়াতে চাওক ভজা পিঁয়াজখিনি দি দিছে। আৰু ইয়াতে আৰু এটা লেয়াৰ দি দিছে চিকেনৰ। এনেকৈ দি ল'ব আৰু অলপমান সাৱধানে দিব, কাৰণ এইটো গৰম হয় যিহেতুকে। তো গৰম দিলে বেছি ভাল হয়। আৰু এইখিনি আৰু এটা লেয়াৰ দি দিছে মায়ে চাউলৰ। আৰু এইখিনি আমি ঢাকনি লগাই গেছৰ একেবাৰে ল' ফ্লেম কৰি ল'ম। আৰু ইয়াতে দি ল'ব ঘি, আৰু ঘি ইয়াত 50 গ্ৰামৰ আচপাছ দি দিছে মায়ে। তো এইখিনি দিয়াৰ পিছত ফ্লেভাৰটো বহুতে ধুনীয়া হ'ব আৰু যিটো নেকি স্মেল হ'ব সেইটো বহুত ধুনীয়া হ'ব। তো এইটো ল' ফ্লেমত ৰাখি পানী চানী একো দিয়া নাই, জাষ্ট দিলে আৰু ইয়াত চাওক 10 মিনিট ফ্লেমত ৰাখি পকোৱাৰ পিছত এনেধৰণে হৈ পৰিছে বিৰিয়ানী। আৰু ইয়াত চাওক উইদাউট ফুড কালাৰ কিমান ধুনীয়া এটা বিৰিয়ানী ৰেডি হৈ গ'ল। আৰু চাউলখিনি 80% কুক হৈছিল, ইয়াতে চাওক পূৰা কুক হৈ গ'ল। আৰু মনত ৰাখিব, যেতিয়া আমি তৰকাৰী আৰু ভাতকেইটা একেলগে দি পিনে চৌকাত বহাম তেতিয়া আপোনালোকে একেবাৰে পানী এড নকৰিব আৰু একেবাৰে ল' ফ্লেমত ৰাখি সেইটো কুক কৰিব। তেতিয়া চাব খুব ধুনীয়া এটা বিৰিয়ানী ৰেডি হৈ যাব। তো এনেধৰণে বনোৱা হ'ল আজি বিৰিয়ানীটো। তো ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। আৰু আপোনালোকক এটা সৰু ভিডিঅ' মই দেখুৱাই দিম যে মোৰ আব্বা, ভাইটি আৰু মোৰ বাইতাৰ ল'ৰা নৱাজ কেনেকৈ খাই আছে। সিহঁতে কিন্তু আজি লাঞ্চত এইটো বনোৱা হৈছিল। চ' এয়া চাওক, সেয়া মোৰ ভাইটি খাই আছে, এয়া নৱাজ আৰু এয়া আব্বা, এইটো মোৰ আব্বা হয়। তো ভিডিঅ'টো ইমানখিনিলৈকে আছিল। ভাল লাগিলে শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডসকলৰ লগত। আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোৰে লগত লগ পাম। থেংক ইউ ছ' মাছ।